Hello guys, welcome to my YouTube channel. ধৰক আমাৰ ঘৰতে এটা কন্দু নহয় বিশেষকৈ মৌ বুলি কয় আৰু আহিলে ধৰক উৰি পিনি ক'ৰবাত তাৰপিছত ৰাতিপুৱা পৰিলে ভাবিলোঁ ধৰিয়ে থৈ দিওঁ। তাৰপিছত ভাইটি এটা গৈছে বাৰু গঁৰাল আনিবলৈ যায়, গঁৰাল অনালৈকে বৰ্তমান ধৰক আমি এনেকৈ ভিডিঅ' মানে ধৰিব পাৰে নেকি, কিবা ব্যৱস্থা হয় নেকি চাইছোঁ। এয়া সোমাইছে এজনী সোমাই আছে। এয়া অলৰেডি সৰহসংখ্যক সোমালেই, আৰু অলপ সোমালে বাকী আছে। নিজে নিজে সোমাইছে। আচলতে ইয়াৰ ৰাণীজনী ধৰি পিনি ভৰাই দিব লাগে। দুখ নাপালে নুখুটে মই। এয়া চাওক, মই চুবও পাৰোঁ, একো নহয়। এয়া নিজে নিজে সোমাইছে, দেখিছেনে ৰাইজ? চাই লওক কি মজা, ধুনীয়া দৃশ্য এটা। মোৰ গাই চাই পৰিছে বাপৰে, কি ধুনীয়াকৈ সোমাইছে চাওক নিজে নিজে। সোমাই যাওক, সোমাই যাওক। সঁচাকৈ গধুৰ বেয়া বস্তু দেই, এইবিলাক কথাও বুজি নাপায়। কাম বৰ সাধাৰণ নহয় মানে মৌ ধৰাটো। ধৰিছে বহুত কষ্ট দেই, মৌ ধৰাটো ইমান সহজ কথা নহয় বাৰু। এয়া চাবলৈ গৈছে তাৰ গোটেই হাতত মৌ, চাওক ইমান কেমেৰাটো ইমান ভাল নহয় যে। এয়া দেখিছে নাই, গোটেই হাতত মৌ উৰিব লৈছে এটাত তাকে। এয়া হৈছে অসমৰ সাহসী ল'ৰা। এইটো পুতেকে জুপি জুপি চাইছে, বাপেকে মৌ ধৰিছে। এজনী সোমাই আছে। এয়া অলৰেডি সৰহসংখ্যক সোমালেই, আৰু অলপ সোমালে বাকী আছে। নিজে নিজে সোমাইছে। আচলতে ইয়াৰ ৰাণীজনী ধৰি পিনি ভৰাই দিব লাগে। দুখ নাপালে নুখুটে মই। এয়া চাওক, মই চুবও পাৰোঁ, একো নহয়। এয়া নিজে নিজে সোমাইছে, দেখিছেনে ৰাইজ? চাই লওক কি মজা, ধুনীয়া দৃশ্য এটা। মোৰ গাই চাই পৰিছে বাপৰে, কি ধুনীয়াকৈ সোমাইছে চাওক নিজে নিজে। সোমাই যা, সোমাই যা, গোটেইখিনি সোমাই যা। এয়া প্ৰথম মৌ ধৰিছোঁ মই, প্ৰাঞ্জল শইকীয়াই। মৌ ধৰা পদ্ধতিটো কেনেকুৱা দিলে চাব। এইটো এটা বৈয়ামত ভৰাই দিছোঁ মৌ। এয়া অলৰেডি আধা আধি সোমালে, গোটেইখিনি সোমালে, অলপ বাকী আছে আৰু সোমাবলৈ। বেছি কষ্ট নহ'ল বাৰু ধৰোঁতে। কেনেকৈ ধৰিলোঁ আজি মই দেখুৱাইছোঁ আপোনালোকক। আপোনালোকেও এনেকৈ ধৰিব পাৰিব, ভয় কৰিব নালাগে। মাত্ৰ তাৰ ৰাণীজনী যেনে তেনে ভৰাই দিব পাৰিলেই নিজে নিজে এনেকৈ সোমাই থাকিব। এয়া চাই আছে, প্ৰাঞ্জল শইকীয়াই মৌ ধৰি আছে, এনেকৈ মৌ অট'মেটিক সোমাই আছে। বৈয়ামটোকে নিজে বাওঁ বুলি ভাবি লৈছে, দেখিছে নাই ৰাইজ? অলৰেডি গোটেইখিনি সোমালে দেই, সোমালে আৰু বেছি নাই আৰু কেইটামানহে আছে আৰু। এইকেইটা ঘূৰিছে যিকেইটা, এইকেইটা আছে। এক আকৰ্ষণীয় দৃশ্য ৰাইজ, এনেকুৱা দৃশ্য আকৌ জীৱনত কেতিয়াও দেখা নাপায় বেলেগৰ হাতত। ইয়াৰ প্ৰথম আমি দুটাই উলিয়াইছোঁ নতুন ডিজাইন ষ্টাইল মৌ পালক। বৰ্তমান মৌ মৌ পালন কৰিম বুলি ভাবিছোঁ। এনেকৈ আপোনালোকৰ কাৰোবাৰ ক'ত ধৰিবলগীয়া আছে মোক মাতিব, মই ধৰিম। খালি আপোনালোকে চেষ্টা নকৰিব, একো শুনা খালি টেমাটো বুলি নাহিব। ইয়াত দৰৱ আছে, দৰৱ দিয়াৰ কাৰণে সোমাইছে নিজে। আপোনালোকে এনেকৈ আকৌ লৈ চেষ্টা নকৰিব। চিভিললৈ গ'লে আকৌ মোৰ ৰিস্ক নথৰিব পাছত আকৌ দেই। এতিয়া অলৰেডি সোমাবলৈ অলপমান বাকী আছে, কেইটামান বাকী আছে। দেখিছে চব নিজে নিজে সোমাই গৈছে। সোমালে চাগে, নহ'লেতো এনেই সোমাব নে চব। যিকেইজন আছে সোমালে, আকৌ সোমালে লাষ্ট। টেলেণ্ট লাগিব বে। এয়া সোমাই গ'ল। আৰু এই কেইজনী সোমালে আৰু বছ মৌ বাটো ধৰা সম্পূৰ্ণ হ'ব। আৰু অলপ সময়ৰ পিছতে মৌ গোটেইখিনি সোমাই যাব, চাই থাকক। এয়া মৌ ধৰা এটা দৃশ্য।